আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই এ নিউ ভিডিঅ'। বহুত দিনৰ মূৰত মই আজি এটা ব্লগ বনাওঁ বুলি ভাবিলোঁ। মোৰ এক্সাম চলি আছে, সেইটো কাৰণে মই ভিডিঅ' বনোৱাটো মোৰ সম্ভৱ হৈ থকা নাই। তো আজি ভাবিলোঁ কাষৰে আণ্টি এজনী মানে আজি ঘৰ লোৱা আছে। আমাৰ লগতে আছিলে আণ্টি, এতিয়া ঘৰ নিজে বনালে। আজি ঘৰ লোৱা আছে আণ্টিৰ, তো তালৈ আজি যাম বুলি ভাবিছোঁ। আজি তাৰিখ হৈছে 13 তাৰিখ, দেওবাৰ। এইখিনিতে মোৰ ইমান বেয়া লাগিলে, কাৰণ আণ্টিহঁত ইমান দিন মোৰ লগত আছিলে আৰু আণ্টিহঁতৰ যোৱা কথাবোৰ শুনি বহুতে বেয়া লাগিলে। এয়াই বহুত ইম'চনেল হৈ গৈছিলোঁ, তাকে বোলো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ। কিন্তু আপোনালোকে নাভাবিব যে মই ইয়াত দেখাই মেলি মই ইম'চনেল হৈছোঁ বুলি, কাৰণ এইটো নিজেই হৈ যায় ন, ইম'চনেল বোলা বস্তুটো নিজেই চকু পানী ওলাই ন। তাকে বুলি ভাবিছোঁ লোকে আকৌ বেয়া কমেণ্ট নকৰিলেই হ'ল বুলি মই ভইচ অভাৰ কৰি দিছোঁ। নিশ্চয় দেখিছে আপোনালোকে, কাৰণ আণ্টি বহুতে আমাক মৰম কৰিছিলে। ধৰি লওক আমি নজনা বস্তু আমাক শিকাই দিছিলে। ভাল লাগিছিলে আণ্টিৰ লগত থাকি। আজি যাবগৈ। এনেই ইমান দিন বেয়া লাগি থকা নাছিলে মানে বেয়া লাগিছিলে যাবগৈ বুলি শুনিছোঁ। তথাপিও মানে ইমান এটা হেৰি হোৱা নাছিলে, কিন্তু আজি যাবগৈ, ঘৰ ল'বগৈ, সেইটো কাৰণে আজি বেছিয়ে বেয়া লাগিছে। ঘৰ ওচৰতে হয়, ইমান দূৰ নহয়, তথাপিও কিবা এটা মানুহৰ এটেচমেণ্ট হৈ যায় ন, সেয়ে ধৰি লওক আমাৰো এটেচমেণ্ট হৈ গ'ল আণ্টিৰ লগত। বেয়া লাগিছে, সেয়ে আৰু যদি আণ্টিয়ে ভিডিঅ'টো চাইছে তেতিয়া কমেণ্ট কৰি দিব দেই। আৰু এটা কথা কৈ দিছোঁ যে মাইনালৈ বহুত মনত পৰিব, কাৰণ ক'ৰবালৈ যোৱা যদি হয় বা কিবা এটা কাম যদি থাকে, বেছিকৈ মাইনাকে লগ ধৰা হয়। আণ্টিৰ লগত মানে এটেচমেণ্ট নিচিনা হৈ গ'ল। যি বস্তু নাজানো শিকিলোঁ আণ্টিৰ লগত। ধৰি লওক ভাল লাগিলে, ক'ৰবাত যায় লগত যাওঁ, কথা পাতোঁ, সন্ধিয়া সময়ত, ৰাতিপুৱা সময়ত ভাল লাগি থাকে, দুপৰীয়া সময়ত কথা পাতোঁ, কলেজৰ পৰা আহি কথা পাতোঁ, ভাল লাগে। এতিয়া এইবোৰ নাই আৰু। এতিয়া তেন্তে মই বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ ব'লক। এবাৰ চাই দিয়ক আকৌ। চাই দিয়ক আকৌ এবাৰ আণ্টি। এয়া আমিও এতিয়া ৰেডি হৈ গ'লোঁ ঘৰ লোৱালৈ যাওঁ বুলি। প্ৰায় 2:30 মান হৈয়ে গ'ল। এয়া পোৱালি দুটা। তেন্তে ভিডিঅ'টো আগলৈ চাই যাব বুলি আশা কৰিলোঁ। প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। এয়া আমি আহি পাই গ'লোঁ আণ্টি ঘৰলৈ। যিহেতু আণ্টিও কৈছিলে যে আমাৰ ঘৰ লোৱা দিনা ব্লগ বনাবা দেই, ভিডিঅ' বনাবা বুলি, সেইবাবে মই বনালোঁ। এয়া আপোনালোকে নিশ্চয় দেখিছেই, মই আহি পোৱালৈকে মানে যিহেতু পূজা পাঠ শেষ হৈয়ে গ'ল, দেখাব নোৱাৰিলোঁ বিশেষকৈ। মোৰ যিহেতু কাইলৈ পৰীক্ষা আছে, সেইবাবে মই জল্দি আহিব নোৱাৰিলোঁ। গোটেই দিনটোৱে থাকিবলৈ ইচ্ছা আছিলে। আণ্টিক কৈছিলোঁ যে ঘৰ লোৱা দিনা আমি আপোনালোকৰ ঘৰত থাকিম বুলি, কিন্তু নেক্সট দিনাই মোৰ এক্সাম আছিলে, সেইকাৰণে মই থাকিব নোৱাৰিলোঁ। এইখিনিতে অকণমান মই নিজকে দেখাই দিছোঁ আৰু কি কৰিম, উপায় নাই ন। তেনেকুৱাকৈ ভিডিঅ' মানে কাৰোবাক দেখাই দিয়া বুলি ক'বলৈও লাজ লাগে, সেইকাৰণে নিজকে ফ্ৰণ্ট কেমেৰাত লৈছোঁ আৰু দেখাইছোঁ। হাই। এয়া আমি খানা খাবলৈ বহিছোঁ আৰু তেন্তে আমি ভাত খাই লওঁ। আজিৰ আইটেমবোৰ কি আছিলে তাকে দেখাই দিছোঁ। এয়া আপোনাৰ গাজৰ চাটনি আৰু পনীৰ, ভাত, এয়া মিঠাই। কেনেকুৱা লাগিলে খাই? ভাল লাগিছে, অকণ জোৰকৈ আকৌ, শুনা পোৱা নাই।
কেনেকুৱা লাগিলে খানা টেষ্টি হৈছে দেই টেষ্টি হৈছে ন একদম শেষ হৈ গ'ল ন টেষ্টি বুলি কয় খাইছোঁ একদম টেষ্টি বুলি কোৱা মানে পূজা হোৱা নাই ন এয়া আণ্টিজনী ঘৰ লৈছে আজি ব'লা ভয়া এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ এতিয়া ঘৰলৈ যাওঁগৈ খাই বৈ মেলি হৈ গ'ল এয়া টোপোলা দি পঠাইছে এতিয়া শেষ কৰিছোঁ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেন বাই বাই